ফটো মাৰলে কি হয় এইজনীয়ে সেইজনী গাইজ, এই দুষ্ট আৰু মন মুহিব পৰা ছোৱালীজনী। চাওকচোন খুৰাহঁতে তাইক কিমান মৰম কৰে আৰু তাইৰ সৰু সুৰা দুষ্টালিবিলাকৰ মাজতে আমি চাহ খাই ললো আৰু এতিয়া আমি বহি পলাশবাৰী ৰাসৰ লটাৰী নাম্বাৰ মিলোৱাত লাগিছো দেই। কিন্তু দুৰ্ভাগ্য যে এটাও নাপালো। বাৰু একো নাই, ভাগ্যৰ খেল, পালো নাপালো নাই। এয়া দুষ্টজনী আকৌ বাবুৰ লগত খেলি আছে, তাইক হেনো ঘূৰাই দিব লাগে। আৰু এয়া মোৰ ওচৰত আহিছে, ইমান জ্বলা থকা মিক্সাৰবোৰ খাইছে নহয়, ময়ে খাব পৰা নাই। এয়া আকৌ ডাঙৰ বাবুৰ লগত লাগিছে কিবা কিবি, খং উঠি পেলাই কান্দি আছে। এইবাৰ খুৰীমা আহি পেলাই লৈ গৈছে দেই। কিন্তু ইমান মৰম লগা নহয় কথাবোৰ, তাই কথাৰে আপোনাৰ একদম মন মুহি পেলাব। আৰু এয়া তাই দেখাই আছিলে দেউতাকে হেনো মাৰিছে, ক'ত মাৰিছে তাকে দেখাই আছে। আৰু খুৰা খুৰীমাহঁতেও ইমান মৰম কৰে যে তাই বেছিভাগ সময় দিনটো ইয়াতেই থাকে। আৰু এটা কাণ্ড কৰিলে গোটেই চাৰ্ফৰ পানীবিলাক মূৰত ঢালিছে আৰু সেয়েহে মাকে তাক গা ধুৱাই দি আছে। ভালে থাকক এই মৰম লগা ছোৱালীজনী। আজি ইয়াৰে ভিডিঅ' সামৰিছো। বাই বাই।